নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ৰেখা গাৰ্ডেনিঙলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ইমপ্ৰেশ্যন ফুলৰ বিষয়ে ক'ম আৰু মোৰ ইমপ্ৰেশ্যন ফুলৰ টাবটো মইনো কিমান ধুনীয়াকৈ ফুলাইছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। ইমপ্ৰেশ্যন ফুলৰ প্ৰথমতে ফুলৰ প্ৰস্তুতিটোৰ কথা ক'বলৈ ওলাইছোঁ। ইয়াৰ পুলি প্ৰস্তুত কৰিবলৈ হ'লে আপোনালোকে এই গছজোপাৰ পৰা সৰু সৰু কিছুমান কুমলীয়া আগ লৈ পেলাই মাটিত পুতি দিলেই পুলি প্ৰস্তুত হৈ যায়। এই পুলি প্ৰস্তুত কৰোঁতে সদায় কুমলীয়া আগটো ল'ব লাগিব। এইফালে বুঢ়া আগটো যদি লয় নহয় তেতিয়াহ'লে পুলিটো গজালি নেমেলে, মানে হেৰিটো এনেকৈ গেলি পেলাই পচি মৰি গুচি যায়। সেইবাবে সদায় এনেকৈ কোমল কোমল আগবিলাক ৰুলে ইয়াৰ পুলি প্ৰস্তুত হৈ যায়। আৰু গৰম দিনত ইয়াৰ পুলি প্ৰস্তুত কৰিব নোৱাৰে, যিহেতুকে নৱেম্বৰ মানৰ পৰা আপুনি গৰমটো যেতিয়া কমিব তেতিয়া ইয়াৰ পুলিটো প্ৰস্তুত কৰিলে খুব সোনকালে পুলিটো প্ৰস্তুত হয় আৰু গছজোপা ধুনীয়াকৈ গ্ৰ' কৰে। তাৰপিছত ইয়াৰ কেয়াৰৰ বিষয়ে ক'ম। এই গছজোপাৰ কেয়াৰটো প্ৰথমতে মাটি প্ৰস্তুতিটোৰ কথা কৈ লওঁ। টাবত ৰুলে মাটি প্ৰস্তুতিটোৰ কথা কৈছোঁ। মাটিটোত 50% মাটি আৰু 50%টো গোবৰ সাৰ দিলেও হ'ব, আপোনালোকে কেঁচু সাৰ দিলেও হ'ব। যিকোনো এটা সাৰ যিটো হাতত এভেইলেবল থাকে সেইটো সাৰেই আপোনালোকে দিব পাৰে। মই কিন্তু কেঁচু সাৰ দিয়া নাই, মই শুকান গোবৰেই দিওঁ। গোবৰ সাৰ দিলে সদায় শুকান গোবৰ হ'ব লাগিব। এনেকৈ শুকান গোবৰ আৰু অলপমান বালি, যিহেতু মাটিটো অলপ বালিচহীয়া হ'ব লাগিব, সেইবাবে ইয়াত মানে অলপ বালি মিহলাব লাগিব। 10% মান বালি মিহলাব লাগিব। তাৰপিছত কোকোপিটো দিব পাৰে, আৰু মই কিন্তু কোকোপিটৰ ঠাইত ধানৰ পতান দিওঁ। তেনেকৈ মাটিটো প্ৰস্তুত কৰি টাবত ৰুব। মাটিতো ৰুব পাৰি ফুলজোপা। মাটিত ৰুলে বেছি ধুনীয়াকৈ গছজোপা গ্ৰ' কৰে আৰু গছজোপা চেহেৰাটো বহুত বেছি ধুনীয়া হয়। কিন্তু টাবত ৰুলে মানে অলপ মাটিৰ নিচিনাকৈ মানে সবল নহয়, হয় তাত সাৰ চাৰ দিব লাগিব। আৰু তেনেকৈ মানে মাটিটো প্ৰস্তুত কৰি টাবত পুলিটো ৰুব পাৰি। তেনেকৈ মাটিটো আৰু টাবটো তলত, সেইটো অৱশ্যে সকলোৱে জানেই, কিন্তু তথাপিও কৈছোঁ, টাবটোৰ তলত ফুটা দুটামান উলিয়াই ল'ব লাগে, যাতে পানী দিলে পানীটো ইয়াতে জমা হৈ নাথাকি তলেদি ওলাই গুচি যায়। তেনেকৈ টাবটো বনাই লৈ পেলাই প্ৰস্তুত কৰি তাত মাটিটো ভৰাই পেলাই পুলিটো ৰুব লাগে। মই ইয়াত দুটা ৰঙৰ ফুল একেলগতে মই পুলি ৰুই দিছিলোঁ, সেইবাবে মোৰ টাবটোত দুটা ৰঙৰ ফুল ফুলিছে। তেনেকৈ দেখিবলৈ সেইকাৰণে বেছি ধুনীয়া হৈছে টাবটো। আপোনালোকেও তেনেকুৱা কৰিব পাৰে। ইয়াৰ বিভিন্ন কালাৰ থাকে, মোৰ আছিলে কেইবাটাও কালাৰ, কিন্তু মোৰ ফুলখিনি মানে সঁচলে থৈ দিওঁতে ছাঁ জেগাত মই এনেকৈ সঁচলে বুলি থৈ দিছিলোঁ গৰম দিনত, এতিয়া মানে চোৰে লৈ গুচি গ'লোঁ খালি। সেইকাৰণে মোৰ হাতত বহুতকেইটা ৰং নোহোৱা হৈ গ'ল। এই দুটা ৰঙেই আছিলে, সেইবাবে মই এই দুটা ৰঙকে এনেকৈ টাবটোত ৰুই পেলাই মই টাবটো ফুল ফুলাইছোঁ। আৰু পানী দিয়াৰ ক্ষেত্ৰত ইয়াৰ কেয়াৰৰ ক্ষেত্ৰত ইয়াত পানীটো বহুত বেছিকৈ পানী দিবও নালাগে। আপোনালোকে দিনত এবাৰ দিলেই হ'ল পানী। মই ৰাতিপুৱা এবাৰ দিওঁ পানীটো। তাৰপিছত আবেলি মই পানী নিদিওঁ, এবাৰ দিলেই হ'ল। আৰু ঠাণ্ডা দিনত ইয়াক ফুল ছানলাইটত থ'ব লাগিব, তেতিয়াহে সেইটো ধুনীয়াকৈ ফুল ফুলে। ৰ'দটো বহুত প্ৰয়োজন, কিন্তু এই গছজোপাই গৰম দিনৰ ৰ'দটো সহ্য কৰিব নোৱাৰে। ইয়াক গৰম দিনত আপোনালোকে ছাঁ জেগাত থ'ব লাগিব। আৰু গৰম দিনতো ফুলি থাকে, ছাঁত থ'লেও মানে ফুল ফুলিয়ে থাকে, কিন্তু তেতিয়া কমি যায় আৰু ফুলটো এতিয়াৰ নিচিনাকৈ ফুল নুফুলে। তেনেকৈ থৈ দিলে অহা বছৰ আকৌ তাৰ পৰা আপোনালোকে পুলি প্ৰস্তুত কৰি ল'ব পাৰিব। মই তেনেকৈয়ে থৈ দিছিলোঁ, থৈ পেলাই এনেকৈ পুলি প্ৰস্তুত কৰি মই এইবাৰ ৰুইছোঁ। এই গছজোপা বহুত বেছি কোমল আৰু মানে একদম গছডাল একদম পূৰা মানে হেৰিয়া নিচিনা, পানীৰ নিচিনা হৈ থাকে। সেইবাবে ইয়াত বহুত বেছি সাৰো দিব নালাগে। মই যিহেতু অৰ্গেনিক সাৰ দিওঁ, সেইবাবে মই ইয়াত অৰ্গেনিক সাৰেই দিওঁ। এনেকৈ ঘৰতে বনাই লোৱা লিকুইড সাৰ মই আগৰ ভিডিঅ'ত কৈছোঁ।
পিঁয়াজৰ বাকলি, কলৰ বাকলি আৰু হেৰি শাক পাচলি বাকলি, আকৌ মানে এই আলু বাকলি এনেকৈ মই তিয়াই থৈ দিওঁ। তিয়াই থৈ পেলাই মই তাৰে পানীটো ইয়াত সপ্তাহ 10-12 দিনৰ মূৰত এবাৰকৈ মই এনেকৈ টাবটোত দি থাকোঁ। তেনেকৈ মই সকলো ফুলতে সেইটো সাৰেই দিওঁ। মই তেনেকৈ বেলেগ ৰাসায়নিক সাৰ আজিলৈকে ব্যৱহাৰ কৰা নাই। মই অৰ্গেনিক সাৰেই দি থাকোঁ। তাৰপিছত কেতিয়াবা গুৰিটো অকণমান ওলাই যোৱা যেন দেখিলে শুকান গোবৰ মাটিৰ লগত মিলাই, মাটি আৰু অকণমান বালিৰ লগত মিলাই পেলাই এনেকৈ গুৰিটো দি দিওঁ। তেনেকৈ মই গছজোপা প্ৰতিপালন কৰি আছোঁ। তাৰপিছত ৰ'দৰ ক্ষেত্ৰত সেয়া ক'লোৱেই, সেইটো মানে ফুল ছানলাইটত থ'ব লাগিব। ছাঁ জেগাত থ'লে ফুল নুফুলে, পাতবিলাক কিবা কোচ খাই যোৱাৰ নিচিনা হৈ যায়। মোৰ এজোপা গছ অলপ দিন ছাঁত আছিলে, সেই তেতিয়া তাৰমানে এনেকৈ পাতবোৰ কোচ খাই যোৱাৰ আগতে হৈছিলে। তাৰপিছত মই ৰ'দলৈ উলিয়াই দিয়াৰ পৰা একদম ধুনীয়াকৈ ফুল ফুলিছে। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ ফুল ফুলিছে। এয়া ইমান ধুনীয়াকৈ ফুলিছে দেখিছেনে। এয়া এনেকৈ মোৰ অৰ্গেনিক সাৰেৰে মই এনেকৈ ফুল ফুলাবলৈ সক্ষম হৈছোঁ। তাৰপিছত কীটনাশক হিচাপে ইমান ঠাণ্ডা দিনত বেছি পোক পৰুৱা নালাগে, তথাপিতো মই ঘৰতে প্ৰস্তুত কৰি লোৱা কেতিয়াবা পানীত অকণমান চেম্পু মিলাই তেনেকৈ পানীটো স্প্ৰে' কৰোঁ। ইমান বেছিকৈ দিয়াই নাই, অৱশ্যে ঠাণ্ডা দিনত ইমান বেছি মানে পোক পৰুৱা নালাগে। যেতিয়া অলপ গৰমটো আহিব তেতিয়া অলপ লাগিব আৰু। কিন্তু এতিয়া মই তেনেকৈ ফাংগিচাইড দিয়া নাই আৰু কীটনাশক তেনেকৈ মই ইউজ কৰা নাই। মাজে কেতিয়াবা তেনেকৈ মানে ঘৰতে বনাই লোৱা হেৰি কীটনাশক তেনেকৈ অকণমান স্প্ৰে' কৰি দিওঁ, কিন্তু বহুত বেছিকৈ দিয়া নাই বাৰু। তাৰপিছত এনেকৈ অহা বছৰলৈ থৈ দিলে এই গছটো আপোনালোকে তেনেকৈ ছাঁ জেগাত একদম ঠাণ্ডা জেগাত এনেকৈ টাবটো থৈ দিব লাগিব। তাৰপিছত ইয়াৰ পৰা এনেকৈ কোমল আগবিলাক লৈ পেলাই মানে আকৌ অহা বছৰ এনেকৈ পুলি প্ৰস্তুত কৰি আপোনালোকে পুলি নতুনকৈ বনাই ল'ব পাৰিব। মই তেনেকৈয়ে বনাই লৈছোঁ। এই ফুলটো বহুত বেছি মৰম লাগে দেখিছেনে, ইমান ধুনীয়া মানে হেৰিবিলাক ফুলবোৰ। কিন্তু ফুলবিলাক মানে বহুত কোমল হ'লেও ফুলবিলাক বহুত বেছি ফুলে যে, কেতিয়া মানে এপাহ মৰহি যায়, এপাহ আকৌ নতুনকৈ ফুলে। আপুনি সদায় ফুলি থকাই দেখিব আপোনালোকে। তেনেকৈ গছজোপা ইমান ধুনীয়াকৈ ফুল ফুলিছে। এয়া চাওকচোন, এয়া দেখিছেনে, এয়া টাবটো ভৰ্তি হৈ ফুল ফুলিছে। ইয়াত মই কোনো ধৰণৰ ৰাসায়নিক সাৰ ইউজ কৰা নাই, অৰ্গেনিক সাৰেদিয়ে মই এনেকৈ ফুল ফুলাইছোঁ। মই আচলতে অৰ্গেনিকৰ ওপৰতে মই আগৰ ভিডিঅ'টো কৈছোঁ, মই অৰ্গেনিক সাৰৰ ওপৰত বেছি গুৰুত্ব দিওঁ। সেইবাবে মই অৰ্গেনিকেই মই এনেকৈ ফুল ফুলাবলৈ সক্ষম হৈছোঁ। ৰাসায়নিক সাৰ দিবলৈ মই ভবাই নাই, যিহেতু মোৰ ফুল ফুলিয়ে আছে, সেইবাবে মই দিয়া নাই। আৰু এই গছবিলাক এনেকৈ মানে বহুত বেছিকৈ সাৰ দিলেও আকৌ কি হয়, গুৰিটো গেলি পেলাই মানে হেৰি পচি গুচি যায়। সেইবাবে বহুত বেছিকৈ সাৰো প্ৰয়োজন নাই, অলপ এনেকৈ শুকান গোবৰ বা কেঁচু সাৰ আপোনালোকৰ হাতত যিটো এভেইলেবল থাকে সেইটো দিলেই হ'ল। মোৰ যিহেতু কেঁচু সাৰ মই আগৰ ভিডিঅ'ত কৈছোঁ, মই কেঁচু সাৰ বনাই যেতিয়া মোৰ কেঁচু সাৰ প্ৰস্তুত হ'ব তেতিয়া মই দিম। কিন্তু এতিয়া মোৰ কেঁচু সাৰ প্ৰস্তুত হোৱা নাই, সেইবাবে মই দিয়া নাই। মই হেৰি গোবৰ সাৰেই দি থাকোঁ। আমাৰ যিহেতু গৰু আছে, গোবৰ এভেইলেবল, সেইবাবে মই গোবৰ সাৰেই দি আছোঁ। তেনেকৈ মই ফুল ফুলাবলৈ সক্ষম হৈছোঁ। এই গছজোপা অতি মৰম লগা ফুল, এয়া দেখিছেনে, অতি মৰম লগা ফুল। কিন্তু গৰম দিন মাৰ্চ মাহ অহাৰ লগে ই মানে মাৰ্চ মাহৰ পৰাই মানে দুপৰীয়া ৰ'দটো সহ্য কৰিব নোৱাৰে। এতিয়া দুপৰীয়া সময়ত আপোনালোকে অকণমান ছাঁ জেগালৈ থ'ব লাগিব। ৰাতিপুৱা ৰ'দটো সহ্য কৰিব পাৰে, কিন্তু দুপৰীয়া ৰ'দটো সহ্য কৰিব নোৱাৰে। তেতিয়া ৰাতিপুৱা ৰ'দত থৈ তাৰপৰা দুপৰীয়া সময়কণত আপোনালোকে অকণমান ছাঁ পৰা স্থানত থ'ব লাগিব। অৱশ্যে এইটো ফুলটো 12 মাহেই ফুলি থাকে। মই ছাঁ জেগাত থৈ দিছিলোঁ যদিও মাটি তেনেকৈ মই ছাঁ পৰা জেগাত, ইমান চব সময়তে ৰ'দ নপৰা জেগাত মই পুলিটো ৰুই থৈছিলোঁ। ৰুই থওঁতে তেতিয়াও মোৰ ফুলিয়ে আছিলে, আৰু গোটেই সোপা গছবোৰ চোৰে মানে উঘালি পেলাই লৈ গুচি গ'ল। সেইবাবে মোৰ কেইবাটাও কালাৰ নোহোৱা হৈ গ'ল। এতিয়া মই এইকেইটা কালাৰেই থাকিলে, সেইবাবে ইয়াকে ফুল ফুলাইছোঁ। চাওকচোন, এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলিছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
আৰু কাষতে থকা বেল বুটামটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ।